নমস্কাৰ। এইমাত্ৰ ঘটা এটা ঘটনা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভিডিঅ'টো বনাইছোঁ। আচলতে ঘটনাটো এনেকুৱা, মই গাড়ীখন লৈ আহি আছিলোঁ এঠাইৰ পৰা। আহি থাকোঁতে এটা ট্ৰেফিক ছিগনেলৰ ৰেড হৈ থকাৰ কাৰণে মই গাড়ীখন আহি ৰখালোঁ। তাৰ পাছত মোৰ পিছত বহু গাড়ী আহি ৰ'লহি আৰু মই গাড়ীখন ৰখোৱাৰ পিছত যিহেতু আগফালে ছিগনেলটো ৰেড হৈ আছে, মই গাড়ীখন ৰখাই থৈ দিছোঁ। আৰু পিছফালৰ পৰা এখন গাড়ীয়ে ইমানেই হৰ্ণ মাৰিছে, তেতিয়া মই ঘূৰি চালোঁ, দেখিলোঁ এজন মানে ভদ্ৰলোক তেওঁ গাড়ীখনত বহি আছে আৰু হৰ্ণ মাৰি আছে, আৰু এইফালে কাষত বহি থকা মানুহজনৰ লগত হাঁহি মেলি কথা পাতি আছে, কিন্তু হৰ্ণটো মাৰি আছে। এতিয়া মই চিন্তা কৰিছোঁ মানুহজনে কিয় হৰ্ণ মাৰিছে। তাৰ পৰা মই আগফালেতো ছিগনেলটো চাইছোঁ ৰেড হৈয়ে আছে। তাৰ পৰা যেতিয়া গ্ৰীণ হ'ল, মই লাহেকৈ গুচি গ'লোঁ। গুচি যোৱাৰ পাছত মই ৰাস্তাটো পাৰ হ'লোঁ, মানে চিধা গুচি আহিছোঁ। চাৰিআলি আছিলে সেইটো। গুচি অহাৰ পাছত এটা স্পীড ব্ৰেকাৰ পাইছোঁ। স্পীড ব্ৰেকাৰটোত মই গাড়ীখন নিশ্চয়কৈ শ্ল' কৰিব লাগিব। মই গাড়ীখন শ্ল' কৰি পাৰ কৰাইছোঁ। তেতিয়া মোৰ পিছফালৰ পৰা আহি থকা গাড়ীখনে পুনৰ হৰ্ণ মাৰিছে, আৰু হৰ্ণ এনেকৈ মাৰিছে যে মোক অতিষ্ঠ কৰি দিছে। তাৰ পাছত মই স্পীড ব্ৰেকাৰটো পাৰ হৈ যোৱাৰ পাছত অলপ দূৰ যোৱাৰ পিছত এটা চাৰিআলি পালোঁ। সেই চাৰিআলিটোত মই পাৰ হৈ আগলৈ যাম, তাৰমানে চিধা যাম, আৰু বাওঁফালৰ পৰা পথালিকৈ এফালে যাব এখন ট্ৰাক, মানে সৰু মিনি ট্ৰাক। এই ট্ৰাকখন ইতিমধ্যে আহি চাৰিআলিটোৰ মাজ পালেহি। মই সেইকাৰণে শ্ল' কৰি দিছোঁ যে গাড়ীখন গৈ লওক, তাৰ পৰা মই যাম। সেই যে শ্ল' কৰি দিলোঁ, তেতিয়া মোক পিছফালৰ পৰা অহৰহ হৰ্ণ মাৰিছে, তাৰমানে যেন মই গাড়ীখন ভাঙি চিঙি গুচি যাব লাগিছিল, সেই গাড়ীখনত খুন্দিয়াই গুচি যাব লাগিছিল, বা মোৰ এনে লাগিছে যে মই গাড়ীখন ৰাস্তালৈ কিয় আনিছিলোঁ। মই যেন ৰাস্তালৈ অনাৰ কোনো অধিকাৰ নাই, মই যেন ডাঙৰ পাপ কৰিছোঁ। তাৰমানে এইবোৰ সেই মানুহবোৰৰ কাৰণেহে যেন ৰাস্তা, আমাৰ কাৰণে নহয়। তাৰ পৰা মই গাড়ীখন পাৰ হৈ গ'লত ময়ো গুচি আহিলোঁ। মই ৰিয়াৰ ভিউ মিৰত তেওঁক চাই আছোঁ, তেখেতে কি মানে হেৰি কৰি আছে। পিছফালৰ পৰা আহি হৰ্ণটো মাৰি থাকে মাত্ৰ। মই এবাৰ যাবলৈ চাই দিছোঁ, কিন্তু নাযায়ো। তাৰ পাছত আহি এটা তিনিআলি পাইছোঁ। তিনিআলিৰ পৰা মই বাওঁফালে আহিম। মই ধুনীয়াকৈ ছিগনেলটো দি সোঁফাল বাওঁফাল পিছফাল চাই শ্ল' কৰি মই বাওঁফালে টাৰ্ণিংটো লৈছোঁ। সেইখিনিতো পিছফালৰ পৰা হৰ্ণ মাৰি আছে। তাৰপৰা মই টাৰ্ণিংটো লৈ মই মানে নোৱাৰিলোঁ, তাৰমানে মই গাড়ীখন চপাই ৰাখি মই নামি আহিলোঁ। মই আহি তেখেতকো ৰ'বলৈ দিলোঁ, তেখেতো ৰ'ল। তেখেতক মই সুধিলোঁ, আপুনি কিয় হৰ্ণ মাৰি আছে? তেখেতে হাঁহিয়ে আছে। তেখেতে কৈছে, হৰ্ণ মানে আপুনি গাড়ীখন ইমান হেৰিকৈ চলাইছে। মই কৈছোঁ, এই ৰাস্তাটোত, যিটো ৰাস্তাত আমি আহি আছোঁ, আপুনিয়ে মই এতিয়া যিটো ৰাস্তাত আহি আছোঁ, এই ৰাস্তাটোত স্কুল আছে, বজাৰ আছে, চাৰিআলি, তিনিআলি। এই ৰাস্তাটোত মই ইয়াতকৈ আৰু কিমান স্পীডত যাম? য'তে খালী পাইছোঁ মই তাতে আহিছোঁৱেই। স্পীডত নহয়, লিমিটৰ স্পীডত মই আহিছোঁৱেই। আৰু স্পীড ব্ৰেকাৰটোত মই গাড়ী শ্ল' কৰিবই লাগিব। মই গাড়ীখন ভাঙিব নোৱাৰোঁ, মই গাড়ীখনৰ ছাছপেনশ্যন ভাঙিব নোৱাৰোঁ। আৰু আগফালে গাড়ী এখন দেখিলে মই ৰখাবই লাগিব, শ্ল' কৰিবই লাগিব। আৰু ট্ৰেফিক ছিগনেলত মই নিশ্চয়কৈ ৰ'ব লাগিব, কাৰণ মই ট্ৰেফিক আইন মানিব লাগিব। মই কি এনে ভুল কৰিলোঁ যে আপুনি ইমান হৰ্ণ মাৰি মোক অতিষ্ঠ কৰি দিছে? মানুহজনে তেতিয়া হাঁহিছে। মই ক'লোঁ, আপোনাৰ যদি অসুবিধা হয়, আপোনাৰ যদি ইমান বেছি জৰুৰী কাম থাকে, ইমান হেৰি থাকে, আপুনি এটা কাম কৰিব, আপুনি এখন হেলিকপ্টাৰ লৈ ল'ব। হেলিকপ্টাৰখনত আপুনি ওপৰেদি গুচি যাব। তলৰ মানুহবোৰক এই ৰাস্তাত গাড়ী চলাই, নিজৰ নিয়মত গাড়ী চলাই গৈ থকা মানুহখিনিক অতিষ্ঠ নকৰিব, তাৰমানে অত্যাচাৰ নকৰিব। তেতিয়া মানুহজনে হাঁহি গুচি গ'ল। আচলতে এনেকৈ তৰ্ক বিতৰ্ক কৰিবলৈ ভাল নালাগে, কিন্তু ৰাতিপুৱাই মানে মোক যিটো অত্যাচাৰ কৰা হৈছে, একটা তীক্ষ্ণ শব্দৰ এটা হৰ্ণ পিছফালৰ পৰা অনবৰতে মাৰি মোক ইমান অত্যাচাৰ কৰিলে, তাৰমানে মই সেই তেখেতক ৰখাই এই কথাখিনি ক'বলৈ মই বাধ্য হৈ গ'লোঁ। এতিয়া আপোনালোকৰ লগত কেতিয়াবা এনেকুৱা হৈছেনে? আপোনালোকৰ লগত হয় নেকি এনেকুৱা? বা আচলতে মই তেনেকুৱা বহুত জেগাত পাইছোঁ। মই অকল এটা জেগাত বুলি আজিৰ ঠাইতেই নহয়, মই অসমৰ বিভিন্ন ঠাইত, মই অসমৰ বাহিৰতো মই এই বস্তুটো পাইছোঁ, কিন্তু সেই বস্তু অকল ভাৰততহে আছে। মই বিভিন্ন বেলেগ দেশতো গৈছোঁ,
বেলেগ দেশত কিন্তু দেখিছোঁ মানুহ এজন ৰৈ আছে, গাড়ীখনে হৰ্ণ মৰা নাই, বহুত সময়ৰ পিছত এটা হৰ্ণ জাষ্ট ক্লিক এটা কৰিছে, মানুহজনী তেতিয়া দেখি বুলি কৈ আঁতৰি দিছে। তাৰমানে মই তেনেকুৱা দেশতো মই বেলেগ আন দেশতো মই দেখিছোঁ। কিন্তু আমাৰ মানুহবোৰ কিয় এনেকুৱা? তাৰমানে এই বস্তুবোৰ কিয় হ'বলৈ পাইছে? মানুহৰ মানে মানসিক স্থিতিটো মানে ঠিক নহয় নেকি? মানে বেলেঞ্চ নোহোৱা হৈছে নেকি? মানুহৰ ধৈৰ্য নোহোৱা হৈছে নেকি? অধৈৰ্য হৈ গৈছে নেকি মানুহবোৰ? কিয় এনেকুৱা হৈছে মই বুজিব পৰা নাই। তাৰমানে আপোনালোকৰ লগত হয় নেকি এনেকুৱা? জনাবচোন আপুনি কমেণ্ট কৰি পেলাই। ধন্যবাদ।